Hi, hello, namaskar and welcome back to my YouTube channel. আপোনালোকে চাই আছে মোৰ YouTube channel শইকীয়া ভাইটি vlogs. তো গাইস আজি মই এতিয়া ধুনিয়াকৈ ওলাই লৈছো মানে শিৱসাগৰলৈ যাম এতিয়া আৰু শিৱসাগৰত কি কৰোঁগে আপোনালোকক দেখুৱাম মানে আমাৰ তাত বাইজনী আছে বাৰ ঘৰলৈ যাম লগতে যাব আৰু তো আপোনালোকক দেখুৱাই থাকিম যোৱাৰ দেখুৱাম তাত গৈ কি কৰো দেখুৱাম তো ভিডিওটো চাই থাকক কোনো স্কিপ নকৰাকৈ আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি দিব তো বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ গাইস আমি এতিয়া ব্ৰহ্মপুত্ৰ নৈ পাৰ পাই গ'লোহি নিমাতী ঘাট মানে মোৰ নাও তাহতে ভিডিও কৰিব নহলে নাওৰ মাজত বহি ললো মানে বাহিৰত আহিবলৈও নহলে বৰষুণ দি আছিল তো বলক এতিয়া আমি গাড়ীত উঠি গৈ থাকো গাইস আমি এতিয়া পাই গলোহি মানে ট্ৰেভেলাৰত আহিছিলো ট্ৰেভেলাৰৰ পৰা আমি গৌৰীসাগৰ পালোহি গৌৰীসাগৰৰ হোটেল এখনত চাহ খাবলৈ বহিলো আৰু ইয়াত মোৰ এটাই ভাল লাগিলে চাৰিওফালে আমাৰ জুবিনদাৰ ফটো লগাই থৈছে এইভাবে বহুত ভাল লাগিছে আৰু গাইস এতিয়া আমি গৈ আছো অটোত আৰু ইয়াৰ পিছতে আমি পামগৈ চাই থাকক আজিৰ ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিব আমি এতিয়া পাই গলোহি গাইস আৰু নামিলো অটোৰ পৰা তো এতিয়া আমি ভিতৰলৈ যাম আৰু বৰষুণ দি আছে আজি পুৰা বতৰটো বৰ ভাল নহয় তো গাইস মই আপোনালোকক ইয়াত পাই দেখুৱাইছিলো আৰু এতিয়া পাই অলপ কাপোৰ কানি খলাই ওলাই আহিছো এতিয়া অকমান এইফালে এয়া চাওক বহুত ধুনীয়া পৰিবেশটো তো আপোনালোকক দেখুৱাই থাকিম মই দিম ভিডিও দি থাকিম এই শিৱসাগৰৰ পৰা মানে স্কুল বন্ধ হৈছিলে যেহেতু মই আপোনালোকক কৈছো সেইবাবে আহিছো স্কুল খোলালৈকে 4-5 দিন মান থাকিম ইয়াত তো চাই থাকক ভিডিওটো কেনেকুৱা লাগিছে কমেন্টত জনাব গাইস এতিয়া অকমান ওলাই আহিছো এফালে ধুনীয়াকৈ চাওক পৰিবেশটো এয়া চাওক এফালে ধুনীয়া এখন চাহ বাগান আছে
অকণমান ওলাই আহিছোঁ মানে বতাহ মাৰি আছে পূৰা ধুনীয়াকৈ ইফালে পথাৰ ভিডিঅ' আহি থাকিব নতুন নতুন শিৱসাগৰৰ পৰা চাই থাকিব। তো গাইজ আজিৰ ভিডিঅ'টো অকল ইমানেই আছিল। মই আপোনালোকক দেখুৱালোঁ ঘৰৰ পৰা অহা কেনেকৈ আহিলোঁ শিৱসাগৰলৈ আৰু মানে শিৱসাগৰৰ পৰা মই ভিডিঅ' দি থাকিম। আজিৰ প্ৰথমটো ভিডিঅ' আছিলে, আজি আহিছোঁ মাত্ৰ মানে কি কৰিলোঁ আজি আহি সেয়া আপোনালোকক দেখুৱালোঁ। তো নতুন নতুন ভিডিঅ' আহি থাকিব, সেই ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু সকলোতকৈ প্ৰথমতে পাবলৈ কাষতে থকা বেল আইকনটো অল কৰি ল'ব। তো আজিৰ ভিডিঅ'টো অকল ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে। তো জয় আই অসম।